আচ্ছা কেতিয়াবা এইটো কথা ভাবি চাইছেনে যে IPL খেলত এজন মালিকে নিজৰ টিমটোৰ কাৰণে এটা সিজনত কমেও 200 কোটি টকা খৰচ কৰে এজন প্লেয়াৰ কিনিবলৈ 20 কোটি 25 কোটি টকা খৰচ কৰে কিন্তু প্ৰাইজ মানি মাত্ৰ 20 কোটি টকা য'ত চেন্নাই ছুপাৰ কিংছৰ নিচিনা এটা জনপ্ৰিয় ক্ৰিকেট দলৰ ব্ৰেণ্ড ভ্যালু 2700 কোটি টকা তেনেস্থলত তেওঁলোকে মাত্ৰ 20 কোটি টকাৰ কাৰণে কিয় খেলে মাত্ৰ 20 কোটি বুলি এই কাৰণে কৈছো যে আমাৰ নিচিনা সাধাৰণ মানুহৰ কাৰণে 20 কোটি টকা বহুত কিন্তু IPLৰ নিচিনা এখন খেলত এটা টিমৰ কাৰণে 20 কোটি টকা একেবাৰে নগণ্য অথচ খৰচ কৰে 200 কোটি 300 কোটি কৰ পৰা হয় ইমানখিনি পইচা ইমান ফান্ডিং কোনে কৰে ইমান হাজাৰ হাজাৰ কোটি টকা লেনদেন IPLত কৰ পৰা হয় ক'বলৈ ওলাইছো এই IPLৰ কথা কাৰণ দেশৰ সৰ্বত্ৰ এতিয়া IPLৰ চৰ্চা খুব ইন্টাৰেষ্টিং ভিডিও পাইলে ভিডিওটো শেষলৈকে চাব ক'বলৈ ওলাইছো অলপ আগৰ পৰা আপোনালোকৰ হয়তো মনত আছে প্ৰথমতে IPL নাছিল প্ৰথমতে আছিল ICL ইণ্ডিয়ান ক্ৰিকেট লীগ জি এন্টাৰটেইনমেন্ট এন্টাৰপ্ৰাইজেছ নামৰ এটা প্ৰাইভেট কোম্পানীয়ে ICL গঠন কৰি IPLৰ নিচিনাকৈ খেল খেলাব বিচাৰিছিল যে বিভিন্ন চহৰৰ নামত দল গঠন কৰিব প্লেয়াৰ অকচন হ'ব আৰু তেনেকৈ খেল হ'ব কিন্তু ইয়াত BCCI জড়িত নাছিল যেহেতু BCCI জড়িত নাছিল সেইকাৰণে BCCI ইয়াৰ পৰা কোনো মুনাফা লাভ কৰা নাছিল সেইকাৰণে BCCI এই ICL হোৱাটো পছন্দ কৰা নাছিল সেইকাৰণে BCCI কৰিলে কি এটা ডিসিশন দিলে যে যিসকলে ICL খেলিব সেই সকলক BCCI আন্ডাৰত হ'বলগীয়া কোনো টুৰ্নামেন্টত অংশগ্ৰহণ কৰিবলৈ দিয়া নহব ফলত কি হ'ল ICL মৃত্যুমুখত পৰিল আৰু 2007 চনত তেতিয়া BCCI ভাইস প্ৰেসিডেন্ট ললিত মোদীৰ তত্ত্বাৱধানত প্ৰথম IPL মানে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ হ'ব বুলি সিদ্ধান্ত কৰে BCCI আৰু 2008 চনৰ 18 এপ্ৰিলৰ দিনা প্ৰথমখন IPLৰ খেল অনুষ্ঠিত হয় বহুতে ভাবে যে BCCI এটা চৰকাৰী সংস্থা মুঠেও নহয় BCCI কোনো চৰকাৰে প্ৰত্যক্ষভাৱে নিয়ন্ত্ৰণ কৰিব নোৱাৰে সেইকাৰণে BCCI এটা প্ৰাইভেট এন্টিটি বুলি গণ্য কৰা হয় এতিয়া কথাটো হৈছে কি এই IPL মানে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ অৰ্গানাইজ কৰাৰ মূল ৰেসপন্সিবিলিটি যদিও BCCI তথাপি ইয়াৰ লগত আৰু তিনিটা কম্পোনেন্ট জড়িত হৈ আছে প্ৰথমটো হৈছে ব্ৰডকাষ্টাৰ মানে যিটো টিভি চেনেলত IPL ৰ খেলসমূহ দেখুওৱা হয় সেকেন্ডটো হৈছে IPL টিমছ যিবিলাকৰ মালিক কোনোবা প্ৰাইভেট কোম্পানী বা প্ৰাইভেট ইন্ডিভিজুৱেলছ হয় নম্বৰটো হৈছে স্পন্সৰছ মানে যিবিলাক কোম্পানীয়ে বহুত টকা খৰচ কৰে এই স্পন্সৰ কৰাৰ নামত IPL টিমবিলাকত আৰু ফৰ্থ কম্পোনেন্ট হৈছে BCCI যি নেকি IPL ৰ গভৰ্নিং বডি এটা কথাটো হ'ল BCCI IPL ৰ পৰা যি ৰেভিনিউ আৰ্ন কৰে তাৰ মেইন সোৰ্স হৈছে দুটা প্ৰথমটো হ'ল স্পন্সৰছ আৰু স্পন্সৰছ দুই ধৰণৰ প্ৰথমটো হৈছে কি টাইটেল স্পন্সৰ আপোনালোকৰ হয়তো বহুতৰ মনত আছে যে প্ৰথমতে IPL ক কোৱা হৈছিল DLF IPL বুলি তাৰ পিছত Pepsi IPL তাৰ পিছত Vivo IPL আৰু এতিয়া হ'ল Tata IPL মানে IPL শব্দটোৰ আগত যেটো ব্ৰ্যান্ডৰ নাম ইউজ কৰা হয় এটো হৈছে টাইটেল স্পন্সৰ আৰু টাইটেল স্পন্সৰ হ'ব কাৰণে এই ব্ৰ্যান্ড বিলাকে BCCI কিমান কোটি টকা দিবলগীয়া হয় আপুনি জানিলে আচৰিত হ'ব কাৰণ যেতিয়া আপুনি IPL ৰ কথা ক'ব তেতিয়া কি হয় অটোমেটিক্যালি সেই ব্ৰ্যান্ডৰ কথা মনলৈ আহিব যদি Vivo IPL বুলি কওঁ তেতিয়া Vivo কোম্পানীৰ কথা মনলৈ আহিব যদি আমি Tata IPL বুলি কওঁ তেতিয়া কি হ'ব কি Tata কোম্পানীৰ কথা আমাৰ মনলৈ আহে সেই কাৰণে এই কোম্পানী বিলাকে BCCI বহুত টকা দিয়ে IPL ৰ প্ৰথম 5টা সিজনৰ কাৰণে টাইটেল স্পন্সৰ আছিল DLF আৰু DLF এ ইয়াৰ কাৰণে BCCI দিছিল 40 কোটি টকা প্ৰতিটো সিজনৰ বাবদ তাৰ পিছত আহিল Pepsi IPL Pepsi ইয়াৰ কাৰণে দিছিল 79 কোটি টকা BCCI 79 crore 2016-17 চনত Vivo আহিল Vivo ইয়াৰ কাৰণে BCCI দিছিল 100 কোটি টকা 2018-19 চনত দিছিল 400 কোটি টকা 2020 চনত দিয়া চাইনাৰ মাজত অলপ টেনচন বাঢ়ি যোৱাৰ কাৰণে Vivo টাইটেল স্পন্সৰটো উইথড্ৰ কৰিছিল 2021 চনত Vivo পুনৰ টাইটেল স্পন্সৰ হৈ আহে আৰু সেইবাৰ Vivo এ BCCI দিছিল 440 কোটি টকা সেই কাৰণে এটা চাইনিজ কোম্পানী পিছত BCCI কিয় ইমান লাগি থাকে টাইটেল স্পন্সৰ কৰাবৰ কাৰণে মূল কাৰণটো এইটোৱে কাৰণ এটা চাইনিজ কোম্পানীয়ে ইণ্ডিয়াৰ মাৰ্কেট দখলৰ কাৰণে বহুত টকা খৰচ কৰিবলৈ কেতিয়াও না নকৰে এটা দুবছৰৰ কাৰণে টাটা হৈ আছে টাইটেল স্পন্সৰ আৰু টাটা ইয়াৰ কাৰণে BCCI প্ৰতি বছৰে দিব লাগে 330 কোটি টকা ইয়াৰ উপৰিও BCCI আৰু কিছুমান অফিচিয়েল স্পন্সৰছ আছে যিবিলাকে IPL ৰ বিভিন্ন ক্ষেত্ৰত স্পন্সৰ কৰে যেনে ধৰক Seat Tire ষ্ট্ৰেটেজিক টাইমত আমি প্ৰায় দেখি থাকো IPL খেলসমূহত তাৰ মানে Seat Tire ষ্ট্ৰেটেজিক টাইমত স্পন্সৰ কৰে আৰু তাৰ বাবে Seat Tire BCCI দিবলগীয়া হয় 30 কোটি টকা যেটা পাৱাৰ প্লে চলি থাকে তেতিয়া কমেন্টেটৰকে কোৱা শুনিছে ক্ৰেড পাৱাৰ প্লে বুলি মানে সেই পাৱাৰ প্লেটো ক্ৰেডে স্পন্সৰ কৰিছে ঠিক তেনেকে Dream 11 গেম চেঞ্জাৰ অফ দা মেচ Angel One Super Sixes অফ দা মেচ এইবিলাক কোম্পানীৰ পৰা BCCI বহুত কোটি টকা পায় এটা এস্টিমেট কৰি পোৱা গৈছে যে এনেকুৱা অফিচিয়েল স্পন্সৰছ বিলাকৰ পৰা BCCI প্ৰতিটো সিজনৰ বাবদ 210 কোটি টকা উপাৰ্জন কৰে ইয়াৰ পিছত BCCI IPL ত পইচা ঘটাৰ এটা ডাঙৰ ৰাস্তা হৈছে ব্ৰডকাষ্টিং ৰাইটছ দিয়া
মানে কোনটো টিভি চেনেলে IPL খেলসমূহ দেখুৱাব ইয়াৰ বিনিময়ত এই টিভি চেনেলৰ পৰা BCCA বহুত কোটি টকা উপাৰ্জন কৰে প্ৰতিটো টিভি চেনেলে বিচাৰে যে তেওঁলোকৰ চেনেলত IPL খেলসমূহ দেখুৱাক যাতে ভিউৱাৰশ্বিপ বাঢ়ি যায় আৰু এই কোম্পানী বিলাকৰ পৰা এডভাৰটাইজৰ নামত বহুত টকা লাভ কৰিব পৰা যায় 2008 চনৰ পৰা 2017 চনলৈকে 10 বছৰৰ কাৰণে BCCA এই ব্ৰডকাষ্টিং ৰাইটছ দিছিল সনিক আৰু সনিয়ে ইয়াৰ বাবে BCCA দিছিল 8200 কোটি টকা মানে প্ৰতিটো সিজনৰ বাবদ দিছিল 820 কোটি টকা তাৰ পিছত 5 বছৰৰ কাৰণে ষ্টাৰ স্পৰ্টছে এই ব্ৰডকাষ্টিং ৰাইটছ কিনি লয় আৰু ইয়াৰ বাবে ষ্টাৰ স্পৰ্টছে BCCA দিবলগীয়া হৈছে 16400 কোটি টকা মানে প্ৰতিটো বছৰৰ বাবদ 3300 কোটি টকা BCCA দিবলগীয়া হৈছে ইমান হাজাৰ কোটি টকা খৰচ কৰি ষ্টাৰ স্পৰ্টছে যে এই ব্ৰডকাষ্টিং ৰাইটছ কিনিছে তাৰ বিনিময়ত ষ্টাৰ স্পৰ্টছৰ কিবা এটা লাভ থাকিব লাগিব এই লাভটো কি জানেনে যদি IPL খেল চলি থকাৰ সময়ত এটা কোম্পানী এটা এডভাৰটাইজ ৰান কৰে তেতিয়া হলে প্ৰতি 10 সেকেন্ডৰ কাৰণে সেই কোম্পানীটোৱে ষ্টাৰ স্পৰ্টছক দিব লাগিব 15 লাখ টকা 10 সেকেন্ডত 15 লাখ টকা চাওক ষ্টাৰ স্পৰ্টছও IPLৰ পৰা কিমানখিনি টকা উপাৰ্জন কৰে এতিয়া হু IPL টিমবিলাকৰ লাভ লোকচানৰ কথা BCCA এই টাইটেল স্পন্সৰ বা ব্ৰডকাষ্টিং ৰাইটছৰ পৰা যিমানখিনি টকা পায় তাৰে 50% নিজৰ লগত ৰাখে আৰু বাকিখিনি IPL টিমছ বিলাকৰ মাজত সমানে ভাগ কৰি দিয়ে এতিয়া এই IPL টিমছ বিলাকৰ মালিক কোন কোনবা সেলিব্ৰিটি কোনবা কোম্পানী বা কোনবাজন বিজনেসম্যান হয় এই IPL টিমছ বিলাকৰ নামত হে মালিকে অতি কমেও এটা বছৰত 200 কোটি টকা খৰচ কৰিবলগীয়া হয় প্লেয়াৰ অকশন হয় প্লেয়াৰ কিনে তেতিয়া বহুত কোটি টকা খৰচ কৰিবলগীয়া হয় সক মিচেল ষ্টাৰ্কৰ নিচিনা এজন খেলুৱৈ কলকাতা নাইট ৰাইডাৰ্ছে কিনিবৰ কাৰণে 25 কোটি টকা প্ৰায় 25 কোটি টকা খৰচ কৰিছে ঠিক তেনেকে প্লেয়াৰ বিলাকৰ ট্ৰান্সপোৰ্টেশন খৰচ মানে এঠাইৰ পৰা এখন চহৰৰ পৰা আন এখন চহৰলৈ যোৱা তেওঁলোকৰ খোৱা বোৱা মেডিকেল এক্সপেন্স তেওঁলোকৰ ট্ৰেইনিং এক্সপেন্স এনেকা বিলাকত প্ৰায় 200 কোটি টকা খৰচ হয় এটা কথা হৈছে কি এই খৰচ বিলাকটো মালিকে নিজৰ পকেটৰ পৰা নকৰে তেনেহলে এইবিলাক খৰচ কৰিব পৰা আহে ইতিমধ্যে কৈছে যে BCCA যি ৰেভিনিউ আৰ্ন কৰে তাৰ আধাখিনি শেয়াৰ কৰে IPL টিমছৰ লগত এতিয়া আৰু এটা ডাঙৰ ৰাস্তা হৈছে IPL টিমছ বিলাকে পইচা ঘটাৰ হেতু হৈছে কি হেতু পইচা কৰ পৰা আহে স্পন্সৰ্ছ বিলাকৰ পৰা আহে টিম স্পন্সৰ্ছ এজন প্লেয়াৰ জাৰ্চিত যিবিলাক কোম্পানীয়ে স্পন্সৰ কৰে সেইবিলাকৰ পৰা বহুত টকা পায় এজন প্লেয়াৰৰ আউটফিটত প্ৰায় 10টা কোম্পানীৰ নাম বা লোগো থাকে জাৰ্চিত 6টা পেন্টত 2টা আৰু টুপিত 2টা এই যে কোম্পানী বিলাকক এই IPL টিমছ বিলাকে স্পন্সৰ কৰিছে তাৰ বিনিময়ত এই IPL টিমছ বিলাকে সেইবিলাকৰ পৰা বহুত টকা পায় IPL টিমছ বিলাকৰ পইচা ঘটাৰ আৰু এটা ৰাস্তা হৈছে কি ষ্টেডিয়ামত যেটা টিকেট বিক্ৰী হয় এখন খেলৰ বাবদ তাৰ 80% পায় হে হোম ক্ৰিকেট টিমটোৱে ধৰক কলিকতা ইডেন গাৰ্ডেনত যদি এখন খেল হয় তাৰ যিমান টিকেট বিক্ৰী হ'ব তাৰ 80% পাব কলকাতা নাইট ৰাইডাৰ্ছ ঠিক তেনেকৈ মুম্বাইত যদি এখন খেল হয় তাৰ ওৱাংখেড়ে ষ্টেডিয়ামত যিমান টিকেট বিক্ৰী হ'ব তাৰ 80% পাব মুম্বাই ইণ্ডিয়ানছে আৰু বাকি 20% কোনে পাব হোম ষ্টেট ক্ৰিকেট এছ'চিয়েশ্যনে এখন খেলত মোটামুটি 4 কোটি টকাৰ টিকেট বিক্ৰী হয় গতিকে ইয়াৰ পৰা এটা IPL দলৰ ভাল উপাৰ্জন হয় মাৰ্চেন্ডাইজিঙৰ পৰাও এটা IPL টিমৰ কিছু পৰিমাণৰ উপাৰ্জন হয় ধৰক আপুনি এখন কাপোৰৰ দোকানলৈ গৈছে নিজৰ ফেভাৰিট টিমৰ নাম বা লোগো থকা জাৰ্সি কিনিছে জগাৰ্স কিনিছে টুপি কিনিছে ৰিজবেণ্ড কিনিছে বা সাবি লকেট কিনিছে এইবিলাকৰ পৰাও কিছু পৰিমাণে উপাৰ্জন কৰে সেই IPL টিমছটোৱে ফাইনালি আহো প্ৰাইজ মানি কথালৈ যেতিয়া এটা দল চেম্পিয়ন হয় IPLত সেই দলটোৱে প্ৰায় 20 কোটি টকা যেটো দল ফাইনালত হাৰিব ৰানাৰ্ছ আপ হয় সেই টিমটোৱে পাব 13 কোটি টকা কোৱালিফাই 2 মেচত যি দল হাৰিব সেই দলটোৱে পাব 7 কোটি টকা আৰু যেটো দল ইলিমিনেটৰ মেচত হাৰে সেই দলটোৱে পায় 6.5 কোটি টকা ইয়াৰ পৰো অৰেঞ্জ কেপ হোল্ডাৰ পাৰ্পল কেপ হোল্ডাৰ প্লেয়াৰ অফ দা মেচ প্লেয়াৰ অফ দা টুৰ্নামেণ্ট এইবোৰ পইচাটো আছে আৰু লগতে যেটো দল চেম্পিয়ন হয় সেই দলটোৰ জনপ্ৰিয়তা বাঢ়ি যায় তেওঁলোকৰ ফ্যান ফলোইং বাঢ়ি যায় আৰু কি হয় এই কোম্পানী বিলাকৰো স্পন্সৰ কৰিবৰ কাৰণে বেছি পইচাত আগবাঢ়ি আহে যিজন খেলুৱৈৰ জনপ্ৰিয়তা বেছি তেওঁৰ ব্ৰেণ্ড ভ্যালু বেছি আৰু তেওঁ অধিক দামত IPLত অকশনৰ সময়ত ক্ৰয় কৰে যেনে ধৰক মিচেল ষ্টাৰ্কক প্ৰায় 25 কোটি টকাত কিনি লৈছে কলকাতা নাইট ৰাইডাৰ্ছ ধৰক পেট কামিন্স ইত্যাদি গতিকে চাওক এজন খেলুৱৈ দেশৰ কাৰণে খেলি দৰমহা পায় তাতকৈ বহুত বেছি টকা পায় IPL খেলি সেই কাৰণে IPL খেলাত এই খেলুৱৈবিলাকে বেছিকৈ গুৰুত্ব প্ৰদান কৰে কিছুমান প্লেয়াৰ জনপ্ৰিয়তা ইমানেই বেছি যে তেওঁলোক থকাৰ কাৰণে সেই টিমটোৰ জনপ্ৰিয়তা খুব বাঢ়ি যায় ধৰক মহেন্দ্ৰ সিং ধোনীয়ে খেলি আছে চেন্নাই ছুপাৰ কিংছৰ ফালে বিৰাট কোহলি সদায় খেলি আহিছে ৰয়েল চেলেঞ্জাৰ বেংগলোৰৰ ফালে তেওঁলোকে খেলা কাৰণে সেই টিম কেইটা জনপ্ৰিয়তা বহুত বেছি ভাবি চাওক
গতিকে IPLত ইমান ফাণ্ডিং ক'ৰ পৰা হয় কেনেকৈ হয় এই কথাখিনি সামৰি পেলাই ভিডিঅ'টো বনাবলৈ চেষ্টা কৰিলোঁ ভিডিঅ'টো চাই কেনে পালে জনাব যদি ভাল লাগিছে লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব যাতে এনেকুৱা ধৰণৰ বিভিন্ন ভিডিঅ'ৰ জৰিয়তে মই আপোনালোকক লগ পাই থাকোঁ ধন্যবাদ লগ পোৱাৰ আশাৰে জয় অসম